নমস্কাৰ এক্সপ্ল'ৰ উইথ প্ৰণয় বৰদলৈ মোৰ ইউটিউব চেনেলটোলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি এগৰাকী বিশেষ শিল্পী আমাৰ মাজত আছে। মই সকলোৱে জানে তেওঁক অসমৰ ৰাইজৰ মৰমৰ শিল্পী ৰোহিত সোণাৰ। ৰোহিত মই স্বাগতম জনাইছোঁ। আৰু ৰোহিতক সকলোৱে জানে যে শদিয়াৰ পৰা আহি গুৱাহাটীত থিতাপি লৈছে। আৰু এসময়ত অসমৰ ৰাইজে এইকাৰণে জানে ৰোহিতক যে ভইচ অফ ইণ্ডিয়া যিটো আছিলে এসময়ত এইটো ষ্টাৰ টিভিত আছিলে, ষ্টাৰ প্লাছত ভইচ অফ ইণ্ডিয়া টপ 4 লৈ গৈছিলে। আৰু টপ 4 লৈ গৈ সময়ত এটা চাঞ্চল্যৰ সৃষ্টি কৰিছিলে। এখন গাড়ী লাভ কৰা মোৰ মনত আছে ন? হয়, স্পাৰ্ক এখন পাইছিলো। স্পাৰ্ক অফ দা সিৰিজ বুলি এটা হয়। আপোনাৰ উইকলি যোনে ভাল পাৰফৰ্ম কৰে আৰু তেওঁলোকে ফাইনেলত যাৰ মানে বেছি হয় টোটেলটো, সেনেকে মই এটা গাড়ী এখন পাইছিলো। ৱাও। এতিয়া মই ৰোহিতৰ পৰা জানিব বিচাৰিম ৰোহিতৰ সেই জাৰ্নিটো। ৰোহিতে শদিয়াৰ পৰা আহিছে, শদিয়াত গানৰ লগত জড়িত আৰু ৰোহিত জানে অলপ বলিউডি মিউজিকৰ বেছি ইণ্টাৰেষ্টেড এনেকুৱা যেন লাগে মোৰ। হয়, আচলতে মই সৰুৰ পৰা গান গোৱা নাছিলো। মই শদিয়াত পঢ়ি থাকোঁতে ধৰক আমাৰ খেলা ধূলাত আছিল। মই আণ্ডাৰ 14 পিলিক চৌধুৰী দেওকন ট্ৰফি আণ্ডাৰ 16 ফুটবল খেলিবলৈ আহিছিলো। ৱাও, পিলিক চৌধুৰী খেলিছা তুমি? দেওকন ট্ৰফি খেলিছা? ৱাও, আচ্ছা। আপোনাৰ খানাপাৰা ফিল্ডত এনেকে মানে বহুত বেছি খেলা নাছিলো, কিন্তু খেলিছিলো স্কুল টুৰ্ণামেণ্ট। আমি তিনিচুকীয়া ডিষ্ট্ৰিক্ট উইনাৰ হৈ এনেকে স্কুল টুৰ্ণামেণ্ট খেলিছিলো। খেলত বেছি ইণ্টাৰেষ্টেড আছিল আৰু আপোনাৰ ক্ৰিকেট খেলিছিলো, বেডমিণ্টনৰ খেলত ৰাপ আছিল। আৰু মিউজিকৰ পৰিৱেশটো আমাৰ তাত নাছিল আচলতে। আমি সৰু থাকোঁতে খুব কম আছিল। দুই এজন দাদা আছিল, দীপেন সিং দাদা বুলি আছিল, দুই এজন দাদা। তেওঁলোকে নৰ্মেলি কৈ থাকে যিটো আমি ধৰক গুৱাহাটীত থাকিলে নাপাওঁ পৰিৱেশটো, সেনেকুৱা পৰিৱেশটো তাত নাছিল, গতিকে কমকে হৈছিল। তাৰ পিছতহে মই ডিব্ৰুগড় পঢ়িব আহিলো। পঢ়িব আহোঁতে মোৰ দাদা এজন আছিল ৰূপক বৰা। তেওঁ বৰ্তমান নয়দাত থাকে, দিল্লীত থাকে চাগে। সেই দাদাজন কীবৰ্ড বজাইছিল। তেওঁ মোক প্ৰথম মঞ্চত উঠাইছিল। ডিব্ৰুগড় বাইদেউ এগৰাকী আছিল, লতা বৰুৱা হাজৰিকা বাইদেউৰ লগত মোক প্ৰথম মঞ্চত উঠাইছিল। মানে ৰুমত কেতিয়াবা আমি চবেই ল'ৰাবিলাকে গান চান গাই থাকে। এতিয়া ডিব্ৰুগড় কামত পঢ়ি আছিলো, তেতিয়া তেওঁ শুনা পালে, গ'লে তই পাৰিবি দেখোন গান চান গাবলৈ। মই এনে এদিন গালো, দুই এখন অনুষ্ঠানত লৈ যায়। আচলতে সেই মোৰ প্ৰথম মঞ্চত উঠোৱা মানুহজন ৰূপক দা। তুমি মানে হেৰি আগৰ পৰাই সিংগাৰ হ'ম বুলি এনেকুৱা মানসিক বস্তু একো নাই? নাই, হঠাৎ গায়ক হ'ল? হয়, কাৰণ মোৰ ঘৰত এনেকে পৰিৱেশ নাছিল। দেউতা শিক্ষক, এতিয়া মা মেডিকেল ডিপাৰ্টমেণ্ট। আৰু শদিয়াৰ ক'ত ঘৰ আছিল? শদিয়া মানে চপাখোৱা। আৰু তোমাৰ দেউতা কি কৰিছিল? দেউতা প্ৰাইমেৰী স্কুল, এল পি স্কুলৰ শিক্ষক আছিল। আৰু মা মেডিকেলত, শদিয়া চিভিল মেডিকেলত চাকৰি কৰিছিল। আচ্ছা, বঢ়িয়া। তাৰপিছত তেনেকৈ ডিব্ৰুগড় পঢ়িব আহোঁতে অলপমান সেই ৰুমত ধৰক আমি ৰেণ্টত থাকো, সেনেকে লগৰবিলাক থাকো। কেতিয়াবা কাষৰ ৰুমৰ দাদা দুই এজনক সেনেকে ৰূপক দাক পায়। কিন্তু গুণগুণাওঁতে তেওঁ ভাল পালে যে তই গাব পাৰিবি। তাৰপিছত এনেকে দুই এখন অনুষ্ঠানত লৈ গ'ল। তাৰপিছত ক্লাছ 12 কমপ্লিট কৰাৰ পিছত মই গুৱাহাটীলৈ বুলি মোক বিকাশ বুলি মোৰ লগৰ এজন আছে, সি লৈ আহিছিল গুৱাহাটীলৈ। ইয়াত পঢ়িবলৈ বুলি আহিছিল। পঢ়া শুনা অলপ নহ'ল, কিবা খেলি মেলি এটা হ'ল। তাৰপিছত মই 1-1.5 বছৰমান ঘূৰিলো, এনেকে থাকিলো। মোৰ লগৰ এজন আছিল ফেণ্টম বৰগোহাঁই, সি পেট বজায়, ড্ৰাম বজায়। সি মোক তাৰ ৰুমত মাতিলে যে, ক'লে মোৰ লগত থাক, আমি একেলগে থাকো। সি এলফ্ৰেস্কো বুলি এখন ফ্ল'টিং ৰেষ্টুৰেণ্ট আছে, এলফ্ৰেস্কো। হয়, তাৰ দাদাকো মই একদম অন্তৰৰ পৰা ধন্যবাদ দিছো সদায়। তেওঁলোকৰ কাৰণে মই এইখিনি পৰিৱেশ এটা পাইছো আজিও। তাত যাওঁ চাবলৈ, তাত কিছুমান চবে গান গাই থাকে, বজাই থাকে। আবেলি সময়ত নাওখন ঘূৰি থাকে, মই বহি থাকো। সেনেকে চাওঁতে এদিন মই গান গালো। মালিকে দলেদা আছিল, দলেদা বৌ। হয়, দাদা বৌয়ে ক'লে তুমি আহিবা, মাজে মাজে আহিবা, গাই থাকিবা, পাৰিবা বুলি ক'লে। তাৰপিছত সেনেকে কেতিয়াবা গাই থাকো। এদিন হঠাতে জুবিনদাৰ বৌৰ বাৰ্থডে আছিল তাত, গৰিমা বৌৰ বাৰ্থডে আছিল। তাৰপিছত মই নাজানো, এতিয়া মই চেলিব্ৰিটি সেনেকে ডাঙৰ মানুহখিনিক দেখা নাই। মই নাৱত গাই থাকোতে মুক্তি বুলি গান এটা গাইছিলো, পাহৰিলো মই এতিয়া অলপ শব্দবিলাক। দাদাই দূৰৰ পৰা চাই অলপ পিছত আহিলে। আহি কিনে কাষত আহি ক'লে যে কি নাম তোৰ, ক'ত ঘৰ? মই বোলো মোৰ নাম এনেকুৱা, মোক শদিয়াত ঘৰ, ইয়াত আহিছো, মই এনে আহো কেতিয়াবা গাওঁ। তই ভাল গাৱ, তই গাব পাৰিবি, গা বুলি ক'লে। সেইদিনাখনৰ পৰা মোৰ টোপনি তাৰপিছত টোপনি মোৰ নধৰা হ'ল। কাৰণ জুবিন দা বুলি ক'লে আমি অদ্ভুত ভাবিব নোৱাৰা এটা সপোন এইটো। আচলতে আপোনাক মই বুজাব নোৱাৰিম। তেওঁ যেতিয়া ক'লে, তাৰপিছত পিছদিনাখনৰ পৰা ময়ো অলপ চেষ্টা কৰিব ধৰিলো। মই জুবিনদাৰ বুলি নহয়, আচলতে মই এনে দুই এটা কেতিয়াবা গাওঁ, এটা দুটা গান গাওঁ, মানে সিমান হেৰি নহয়, প্ৰফেচনেলি নহয় ধৰক। তেওঁ কোৱাৰ পিছত অলপ ইণ্টাৰেষ্ট
হ'ল আৰু কাৰণ ইমান ডাঙৰ মানুহ এজনে ভগৱান টাইপ মানুহ এজন যেতিয়া কৈ দিয়ে আপোনাক যে পাৰিবা তুমি মই চেষ্টা কৰিছো কৰো বুলি আগবাঢ়িলো অলপ অলপ তাৰপিছত বম্বে যোৱা জাৰ্ণিটো হ'ল মোৰ ইয়াত গুৰনেল সিং ছাৰ বুলি এজন আছে গুৱাহাটীত জাৰ্নেল সিং গুৰনেল সিং তেওঁলোকে বহুত তেওঁলোকৰ ফেমিলিটো বহুত হেল্প কৰিলে মই ইয়াত লেণ্ডমাৰ্কৰ অডিশ্যন হৈছিল সুচিতা ভট্টাচাৰ্য বুলি মেম এগৰাকী আছিল তেওঁলোকৰ ফেমিলি তেওঁলোকে অডিশ্যনত ক'লে মোক তালৈকে যাওঁতে মোক টাউন ক্লাবৰ আমাৰ ইয়াৰ দাদা এজন আছিল অমৰ সিং দা তেওঁ বহুত হেল্প কৰিছে গুৱাহাটীৰ পৰা যোৱাত সেই মানুহখিনি মানে ছাপোৰ্টত মই আজি অকণমান এই পৰিৱেশটো পাইছো তাৰপিছত তুমি যেতিয়া অডিশ্যন দিলা অডিশ্যনত তুমি ইয়াৰ পৰা মানে নিৰ্বাচিত হ'লা মুম্বাইত যাব মুম্বাইত কি হৈছিল মুম্বাইত ভইচ অফ ইণ্ডিয়াত তেতিয়া শেষত আজি নিচিনা ইমান ৰিয়েলিটি শ্ব' নাই এটা ৰিয়েলিটি শ্ব' আৰু ভইচ অফ ইণ্ডিয়া শেষত যথেষ্ট জনপ্ৰিয় আছিল হয় আচলতে মই এক্সপিৰিয়েঞ্চটো মোৰ এনেকৈ নাছিল মই বহুত ভয় খাই আছিলো তাত গৈ কাৰণ গান নাজানো আমি আমাৰ প্ৰনাউন্সিয়েশ্যন উচ্চাৰণবিলাক ভুল হয় হিন্দী তাতে আমি দুই এটা এনে গাই থকা মানুহ তাত গৈ দেখিলো তাত বেলেগ ধৰণৰ পৰিৱেশ গোটেই ল'ৰা ছোৱালীবিলাকে অকল ৰিয়াজ কৰি থাকে গাই থাকে ভাল ভাল গানবিলাক শুনে তথাপি তেনেকৈ মই অকণমান কষ্ট কৰি মেলি আগবাঢ়িলো শিকিলো তাত থকা সময়খিনি শিকিলো মানুহখিনিৰ পৰা শিকিলো মানে ভাল পৰিৱেশ এটা পালো সেই বস্তুখিনি হেল্প কৰে এতিয়া তেতিয়া ভইচ অফ ইণ্ডিয়াত তুমি কেনেকুৱা ধৰণৰ গান গাইছিলা হিন্দী অসমীয়া তাতো হিন্দী এটা গান শুনিলো তুমি দেখে বহুত গান গাইছা দুটা নাই মই এটা গান গাই আচলতে অডিশ্যন সেলেক্ট হৈ গৈছিলো ইয়াৰ পৰা সেইটো আছিল আপোনাৰ कैलाश খেৰৰ গান এটা আছিল খুব ভাল গান আছিল टूटा टूटा एक परिंदा ऐसे टूटा कि फिर उड़ ना पाया ओ लूटा लूटा किसने उसको ऐसे लूटा कि फिर उड़ ना पाया उड़ता हुआ वो आसमां से आकर गिरा जमीन पर ख्वाबों में फिर भी बादल ही थे वो कहता रहा मगर के अल्लाह के बंदे हंस दे अल्लाह के बंदे हंस दे जो भी हो कल फिर आएगा এইটো গানটো গায়নে অলপমান আগবাঢ়িছে মই আচৰিত যে তোমাৰ কোনো গানৰ ক্লাছিকেল প্ৰশিক্ষণ একো লোৱা নাই হঠাৎ গায়ক হলা কিন্তু এই বেছটো মানে গান গাওঁতে মজ্জা নাছিলে মানে সেই গানে এনেকুৱা কৈলাশ খেৰৰ নিচিনা এজন ছিংগাৰ গান ইমান ধুনীয়া গাব পাৰিছে তেনেকুৱা আচলতে মই সেই ঘৰ আচলতে পৰিৱেশ নাছিল কিন্তু দেউতাই গাইছিল বুলি কয় মাহঁতে কয় বা মোৰ পঢ়ুৱা বাইদেউ যিসকল বাইদেউ আছিল স্কুলত সদিয়াত তেওঁলোক দেউতাহঁতৰ একে লগৰ সৰুৰ পৰা ডাঙৰ হৈছিল তেওঁলোকে কয় বাইদেউতে তোৰ দেউতাই খুব ধুনীয়া গান গাইছিল বুলি কয় দেউতাই কেতিয়াবা বাৰীত কাম কৰি থাকিলে কোৰ মাৰি থাকিলে ধৰক এনে ঘূৰি মাৰি থাকে ভাল লাগি থাকে খুব ভাল লাগি থাকে আৰু মোৰ মামা আছিল ডিব্ৰুগড় মামাই কিন্তু খুব ধুনীয়া গাইছিল কিন্তু মই পিছলে যেতিয়া দাদাহঁতৰ পৰা চাপোৰ্ট কৰিলে জুবিন দাহঁতে ক'লে যে ভালকে গোৱা ৰূপক দাহঁতে যেতিয়া মঞ্চত উঠালে এই মানুহ কেইজনে যেতিয়া চাপোৰ্ট কৰিলে তেতিয়া মই অলপ বুজিলো কাৰণ শিকিব লাগিব শুনিব লাগিব তেনেকৈহে মই অলপ আগবাঢ়িছো মই ৰোহিতৰ নেপালী গান খুব ভাল গায় নেপালী আচলতে মই কৰা নাই আজিলৈকে গান তেনেকে মানে শুনো কেতিয়াবা খুব কম শুনা হৈ আছে কিন্তু দুই এটা শুনো কেতিয়াবা এনে হেৰিটো কি লয় মানে অৰিজিনেল তোমাৰ নেপালৰ লগত সম্পৰ্ক আছে নেকি মোৰ তেনেকে মই আজিলৈকে গৈ পোৱা নাই আৰু চাগে দেউতাহঁতৰ আছিল নেকি মই ইমান বিষয়ে নাজানো এতিয়া এই যিটো মুম্বাইত যে গ'লা মুম্বাইত ভইচ অফ ইণ্ডিয়াত 4 নম্বৰত আহিলা সেই সময়ত শীৰ্ষস্থান পাব নোৱাৰিলা সেইটো কথালে মনত খুব মানে এইখন এটা সদিয়াৰ পৰা ওলাই গৈ মুম্বাইৰ এখন মঞ্চত গান গাই তাত মানে চতুৰ্থ স্থান পোৱাটো বহুত ডাঙৰ কথা কিন্তু তুমি চেম্পিয়নৰ কাৰণে অলপ কাৰণে বাদ পৰিলা সেই সময়ত কেনেকুৱা আছিল আচলতে বহুত কথা আচলতে এইবিলাক এতিয়া ক'বলৈ ভয় লগা কথা যে বহুত ভিতৰি বেলেগ ধৰণৰ বহুত চলে সেইটো কাৰণে মই কাৰণ সেই সময়ত সদিয়াৰ মানুহবিলাক চিম্পল আমাৰ তাৰ মানুহবিলাক তাত ইণ্টাৰনেটৰ কানেকশ্যন নাছিল ভাল সুবিধা নাছিল কাৰণ প্ৰথম ল'ৰা এজন মই সদিয়াৰ পৰা ওলাই গৈ বম্বে প্ৰথম ল'ৰা এজন যিজনে মই সদিয়াৰ পৰা ওলাই গৈছো আৰু সেই তেওঁলোকে মানে ভাবি আচৰিত হৈছিল আৰু বহুত ছাপোৰ্ট কৰিছিল মানুহবিলাকে ক'ৰবাৰ পৰা তেওঁলোকে কম্পিউটাৰ গোটাই ল'ৰা ছোৱালীবিলাকে মানুহবোৰে সদিয়াৰ মানুহখিনিয়ে বহুত হেল্প কৰিছিল বহুত কৰি কিন্তু তাত চিষ্টেমটো টোটেলি বেলেগ তেওঁলোকৰ বেলেগ অংক কিবা এটা চলি থাকে আগতে ঠিক কৰি থাকে আগতে চাগে তেওঁলোকৰ থাকে অবভিয়াছলি আছিল কাৰণ ৱাইল্ড কাৰ্ড এবাৰে হয় ৰিয়েলিটি শ্ব' এটা মই যিটো শ্ব'ত আছিলো তাত 3-4 লৈকে হৈছিল এজন পাৰ্টিচিপেণ্ট ওলাই গ'লে এবাৰহে হ'ব পাৰে তাৰপিছত
নকৰে কেতিয়াও তাত ৩-৪বাৰ কৰিছিল তেতিয়া মোৰ আমনি লগা হ'ল তাৰপিছত মই বুলি মন্ত্ৰী শৰ্মা আছিল মিউজিক ডাইৰেক্টৰ তেখেত চাৱৰীয়া মিউজিক ডাইৰেক্টৰ তেখেতক ক'লো মই যাওঁ মই ঘৰলৈ গুচি যাওঁ আৰু মোৰ মন নাই কাৰণ মই চিম্পলি সেনেকে সদিয়া নিচিনা জেগাৰ পৰা ওলাই সেনেকে তালৈ গৈছো সেই মই হাবি জাবিটো মোৰ আচলতে মই হজম কৰিব নোৱাৰিলো তাৰপিছত মই এইটো আহিলো মোক মাতিছিলে ৱাইল্ড কাৰ্ডলে মই নাযাওঁ বুলি ক'লো কাৰণ মই আকৌ এটা দুটা এপিছড যাম তেওঁলোকে কিবা কৰিব মোক আকৌ উলিয়াই দিব এই মানুহখিনি এনে দিন ৰাত কষ্ট কৰি ভোট কৰিব একো লাভটো নহ'ব তাতকৈ তাৰ পৰা মই শিকিলো যে প্ৰেক্টিচ কৰিব লাগে ৰিয়াজ কৰিব লাগে মানুহে নিজে কৰিম বুলি আগবাঢ়িছো এতিয়া আমি আৰু কথা পাতিম ৰোহিতৰ আৰু এটা নিজৰ গান এটা শুনিলো ৰোহিতৰ কেইবাটাও জনপ্ৰিয় গান আছে ৰাইজৰ মাজত বিৰাট পপুলাৰ গান বহুবিলাক আছে গীত কৰিছিলো মৰম বুলি ও মৰম এটি পলকতে ও মৰম সৰসাবতীৰো ও মৰম তুমি নজনাকে ও মৰম বহু আগুৱাৰো নীৰৱ তোমাৰে হাঁহিতি যেন বহুতো কথা কৈ নীৰৱ তোমাৰে হাঁহিতি যেন আহে বৈ বহুতো কথা নিজে কৰিছিলো নিজে কৰিছে আৰু তাৰপিছত তাৰ পিছৰ লাইনটো তাৰপিছত ভইচ অফ ইণ্ডিয়াত গ'লা তাতে যেতিয়া আহিলা ইয়াতো অসমতো চৰ্চাৰ দিলে যায় যে অসমৰ মানুহে তাৰপিছত কৰিছিলি তাৰ পিছলে মই অকণমান মোৰ লাইফত অলপ তাৰ এটা অলপ প্ৰব্লেম এটা আহিল আমাৰ ফেমিলি মই ভইচ অফ ইণ্ডিয়াৰ পৰা আহি মই তেতিয়া শ্ব'বিলাক হৈছিল তেওঁলোকৰ বাহিৰত এব্ৰড শ্ব'বিলাক আৰম্ভ হৈছিল সেইবিলাক কৰি মই ঘৰলৈ আহি মোৰ অলপ ঘৰত ঘটনা এটা হ'ল প্ৰব্লেম চলিল মোৰ ভণ্টি এগৰাকী আছিল ভণ্টিৰ হাজবেণ্ড হঠাৎ ঢুকালে বিয়া দিয়া কেইবছৰমান পিছত তাৰপিছত মোৰ দেউতা সেইবিলাক টেনচনত অলপ বেমাৰী হ'ল আমাৰ ঘৰখন টোটেলি সলনি হৈ গ'ল মই ৮-৯ বছৰ বহুত ভাবিব নোৱাৰা ধৰণে কষ্ট পালো তথাপি মই লাহে লাহে কৰি গলো মোৰ লগৰ এজন আছে চন্দ্ৰ কমল শদিয়াৰ সি বহুত সাহস দিয়ে সি বংশী সেই কেইজনমান লগৰ আছে তেওঁলোকে বহুত চাপৰ্ট কৰে কৈ থাক হ'ব এদিন হ'ব তো তেনেকে লাগি আছো আজিলৈ আৰু দুই এটা কেতিয়াবা চিনেমাত পলা সূৰ্য গগৈদাই চিনেমাত গোৱাইছে মোক দুই এটা থিয়েটাৰত গোৱাই তো জোজো পৰান্দাতে গোৱাই তো এনেকে এই মানুহবিলাকৰ মৰম পাই থাকো তেওঁলোকৰ দিগন্ত ভাৰতী ছাৰ মই শুনিছিলো যে মাজতে ৰোহিত সোণাৰে গান এৰিবলৈ ওলাইছিলে এনেকুৱা ধৰণৰ ভাবিছিলো এতিয়া মই ভাবো আচলতে মই ভাগৰি যোৱা নিচিনা হয় আচলতে মোৰ মন নোযোৱা হ'ল কাৰণ বহুত দিন কষ্ট কৰি এতিয়া ধৰক মোৰ ফেমিলি হ'ল মোৰ ৱাইফ আছে মোৰ বাচ্চা আছে এতিয়া ধৰক আমি গুৱাহাটীত এতিয়া লাইভ শ্ব'জ বিলাক আমি যিমতে মই গান কৰোঁ কেতিয়াবা বিহুখুৰীয়া কৰিলোঁ বা কিবা মডাৰ্ণ কৰোঁ এটা যিখিনি চ'ৰ্চ এটা থাকে পইচা 2 পইচা আমি গোটেই বছৰটো চলো সেইটোৰে অডিঅ' এটাত খৰচ যায় ভিডিঅ' কৰোঁ কৰি মেলি আল্টিমেটলি এই ৰিটাৰ্ণটো লাইভ শ্ব'জ বিলাক আমি নাপাওঁ বহুত চিষ্টেম থাকে দালাল চিষ্টেম থাকে ক'ৰবাত কেতিয়াবা লবি চিষ্টেম থাকে চাগে কিবা চিষ্টেম বা মোৰ কপালখন হয়তো বেয়া হ'ব পাৰে আনলাকি হ'ব পাৰোঁ মই মানে ভাগৰিলো মই তাৰ কাৰণে মই ভাবিছিলো যে মই টোটেলি এইটো মোৰ নিজৰ কাৰণে গাম নিজৰ কাৰণে 2-এটা গান কৰিছো নিজৰ কাৰণে কৰিম আৰু যদি এতিয়া নতুনকে ব্যৱসায় এটা জুবিন দাই মোক দিছে লাইন এটা সীতা জখলা আপোনালোক আহিছিল আপোনালোকৰ ধন্যবাদ থাকিল সীতা জখলাৰ এখন বিপণী ৰোহিত সোণাৰে আৰম্ভ কৰিছে খুব সুন্দৰকে জুবিন গাৰ্গে উদ্বোধন কৰিছে ময়ো আছিলো সেই অনুষ্ঠানত খুব ধুনীয়াকে কৰিছে ব্যৱসায় চলি আছে এতিয়া ভালকে সেইটো কৰিছো ভাবিছো যদি ভালকে অলপ চলে মই আঁতৰি দিম আৰু কমাৰ্চিয়েলিৰ পৰা আঁতৰি দিম নিজৰ যদি 2 পইচা থাকে ভালকে নিজৰ টেষ্টটো নিজৰ ভাল লগা গান এটা দুটা কৰিম মানে ৰোহিতে ব্যৱসায়িক ভিত্তিত গান গাব বাদ দিব সেইটো কথা ভাবি আছে মানে ভাবিছো যদি মানে এনেকে চলো মই কেনেকে ঘৰ চলিম কাৰণ যিখিনি আৰ্নিংছ থাকে যিখিনি মোৰ ইনকাম থাকে সেইটো মই কষ্ট কৰি গান কৰো তো তাৰ বিনিময়ত কেতিয়াবা ধৰক শ্ব'জ বিলাক আমি সেই সময়ত নাপাওঁ তো এতিয়া ক'ৰবাত অনুষ্ঠান কৰিব গ'লে কোনোবা চিষ্টেমত থাকে তেওঁলোকে কাভাৰ আৰ্টিষ্টখিনি বহুত বিভিন্ন ধৰণৰ চলি থাকে মই কোৱা এইটো কাৰণে কৈছো কাৰণ আমাৰ বহুত আৰ্টিষ্টে এইটো ফেচ কৰে কিছুমান কেইজনমানহে পায় তেওঁলোকক মই বেয়া পাই পোৱা নাই চবেই পোৱাটো বিচাৰো কাৰণ আমি ইয়াত থাকি খৰচ এটা ফেমিলি আছে আমি ৰেণ্টত থাকো এতিয়ালৈকে ৰেণ্টত থাকো নিজাববীয়াকৈ ঘৰ কৰিব পৰা নাই তো বহুত বস্তু থাকে তো এইবিলাক খুব থাকে অলপ টেনচন থাকে মই নিজৰ কাৰণে গাম নিজৰ ভাল লগা মই গাম আচ্ছা ৰোহিত সোণাৰে এইটো তাৎপৰ্যপূৰ্ণ কথা ক'লে যে মনত তেওঁ খুব আছে তেওঁ কৈছে যে এই যিখিনি গান আমি সন্মুখত দেখি থাকো কেইগৰাকীমান শিল্পীকে দেখি থাকো বাকী বহুত শিল্পী যিবিলাক মানে হেৰি আঁৰত ৰৈ গৈছে মঞ্চৰ আঁৰত ৰৈ গৈছে বহুতৰ আচলতে তেওঁলোক হয়তো আপোনাৰ চেনেলত হওক বা
এনেকে ইলেক্ট্ৰনিক মিডিয়াৰ আগত নকব পাৰে, কিন্তু আমি যিমান লগ পাম বহুতৰ মনত থাকে এটা যে আমি কষ্ট কৰো বা আমুকে কৰে বা তামুকে কৰে, এনেকে বেলেগক আমি কৰো, মানে তেওঁলোকে ভাল কৰে, ভাল গায়। বা এতিয়া ধৰ ৰূপম ভূঞা এটাক মই যি ধৰণে ভাবো, তেওঁৰ নামত এটা ডাঙৰ ইভেন্ট এটা হ'ব লাগে, সেনেকুৱা মানুহ আৰু খুব ভাল গায়। তো সেনেকুৱা পৰিৱেশবিলাকক আমি বিচাৰো মানে ভাল এটা হয়, ভাল গোৱা মানুহখিনি চবেই অকণমান পাওক। মানে এটা চিষ্টেমত কেইজন মানুহে চলি থাকিলে বাকী গায়িকা মৰি যাব। সদায় বৰ সুন্দৰ ৰোহিতৰ এটা অনুভৱ। এইটো কথা আগতে নোকোৱা কথা কোনো এই বিষয়লৈ বহুত সময়ত হয়তো গুজৰি গুমৰি আছে, ৰোহিতে আজি মনৰ ভাৱ প্ৰকাশ কৰিছে। মই আকৌ এবাৰ ৰোহিত আমি সামৰিব লাগিব, আৰু এটা গান ভাল লগা গান, নিজৰ ভাল লগা গান। ভাল লগা মানে ভালে প্ৰায়বিলাক থাকে, শুনি থকা হয় আপোনাৰ নতুন নতুন কিবা কিবি শুনি থাকো এতিয়া আপোনাৰ ওলাই থাকে গানবিলাক। मेरे बिना मैं रहने लगा हूँ, मुझे तो लगता है मैं शायद तेरी दिल की दुआ हूँ। तुझको जो आया तो जीना आया, अब ये लम्हा ठहर जाए, थम जाए, बस जाए हम दोनों के दरमिया। সুন্দৰ। ৰোহিতে কেতিয়া মুম্বাইত আকৌ গৈ প্ৰতিষ্ঠা লাভ কৰিম এইটো ভবা নাই নেকি? আছে সপোন, মই সেইটো কাৰণে ডেইলি লাগো, ৰাতিপুৱা গধূলি সেইটো কাৰণে যিমান পাৰো ৰিয়াজ কৰো, সেইটো কণ্টিনিউ কৰো। মই সেইখিনি ভগৱানে সেইখিনি এটলিষ্ট মোক শক্তি দিছে যে মই আজি ফাইনেন্সিয়েলি কিবা উইক হ'ব পাৰো দুদিনৰ কাৰণে, বা কাইলৈ গান এটা নচলিব পাৰে বা লাইভ শ্ব'জ কম হ'ব পাৰে, কিন্তু নিজৰ কাম মই কৰি থাকো। সেইখিনি মই বম্বেৰ পৰা শিকি আহিছো ভাল মানুহখিনিৰ পৰা, বা ইয়াতো শিকিছো কৰি যাম। আৰু ৰূপম ভূঞা দাই মোক কৈছিল সদায় প্ৰেক্টিচ কৰিবি, আৰু কোন সময়ত কাৰ কেতিয়া কি দিন আহে কম। ঠিক আছে, আমি ৰোহিতৰ যিটো সপোন আছে বলিউডত প্ৰতিষ্ঠা লাভ কৰাৰ, এটা পৰ্যায়ত তেওঁ গৈছিলে, ওচৰ পাইছিলে, ভইচ অফ ইণ্ডিয়াৰ তেওঁ টপ 4 প্ৰৱেশ কৰিছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁ এটা সপোন দেখিছে মুম্বাইত ভালকে প্ৰতিষ্ঠিত হোৱাৰ, সপোন বাস্তৱায়িত হওক। আৰু আমি আশা কৰিছো যে কমাৰ্চিয়েল ভিত্তিত গান নাগাব পাৰো বুলি এটা আক্ষেপ প্ৰকাশ কৰিছে, সেইটো আক্ষেপ যাতে আমি যে বাস্তৱত পৰিণত নহয়। ৰোহিতক আমি হেৰুৱাব নোখোজো, ৰোহিত খুব ভাল ছিংগাৰ, এনেকে গান গোৱা সাধনা অব্যাহত হয় এই কামনা কৰিলো। পুনৰবাৰ ৰোহিতক শুভেচ্ছা জ্ঞাপন কৰিছো দেই। ঠিক আছে, আৰু আমাৰ এই বিশেষ অনুষ্ঠান এক্সপ্ল'ৰ উইথ প্ৰণয় বৰদলৈ, এই বিশেষ অনুষ্ঠানৰ মাজৰ পৰা মই বিদায় দিছো।